বন্ধুসকল, আজি আমি 2024 চনৰ এখন সাৰ্ভাইভেল সিনেমা চাওঁ আহক। হয়, আপোনালোকে ঠিকেই শুনিছে। আজি আমি 2024 চনৰ এখন সাৰ্ভাইভেল সিনেমা চাওঁ আহক, য'ত প্ৰতি ছেকেণ্ডতে মৃত্যুৰ ভাবুকি আহিব আৰু শেষৰ ফালে হোৱা টুইটছবোৰে আপোনাৰ মনটো গুৰুৱাই দিব। গতিকে শেষলৈকে ভিডিঅ'টো নিশ্চয়কৈ চাওক, কাৰণ এই চিনেমাখনত জীয়াই থকাটো প্ৰায় অসম্ভৱ আছিল। আৰু যদি চিনেমাখনৰ ব্যাখ্যা এনেদৰে ভাল লাগে তেন্তে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰম্ভণিতে আমি দেখিবলৈ পাওঁ যে এটা ফেমিলি গৰম বন্ধত ফুৰিবলৈ যায় কেৰিবিয়ান সাগৰত প্ৰাইভেট নাও এখন লয়। মাক জুলিয়া পানীত সাঁতুৰিবৰ কাৰণে জঁপিয়াই দিয়ে। তাৰ পিছত জুলিয়া অদ্ভুত কিবা এটা ফিল কৰি আছিল। তাৰ পিছত ভাবিলে চাগে এইটো ভ্ৰম হৈছে, কাৰণ ওচৰে পাজৰে একো দেখা নাই। আৰু তাৰে অলপ পিছত পুনৰ তেনেকুৱাই অনুভৱ কৰে যেন কিবা এটা হৈ আছে। চাৰিওফালে চাই একো দেখা নোপোৱাত অলপ ভয়ৰ অনুভৱ কৰিল আৰু জুলিয়াই পানীৰ পৰা নাওখনৰ লৈ যাব কাৰণে সাঁতুৰিব ধৰিলে। তেতিয়া জুলিয়াৰ ভৰিত যেন কোনোবাই ধৰি তলৰ ফালে টানি আছে। তেতিয়া জুলিয়াই ভয়তে চিঞৰিব ধৰিলে জোৰ জোৰকৈ। এইফালে জুলিয়াৰ ডাঙৰ ছোৱালী জনীয়ে কাণত ইয়াৰফোন লগাই গান শুনি বহি থকাই একো শুনা পোৱা নাছিলে। আৰু জুলিয়াৰ হাজবেণ্ড টম আৰু জুলিয়াৰ ল'ৰা বেনে মাছ ধৰাত ব্যস্ত হৈ আছিল। আৰু জুলিয়াই বহুত সময়ৰ পৰা চেষ্টা কৰি আছিল চিঞৰিব, কিন্তু মুখত পানী সোমোৱাৰ কাৰণে চিঞৰিব পৰা নাছিল আৰু সাঁতোৰাত অসুবিধা পাই আছিল। আৰু নাওখনত জুলিয়াক বহুত টাইমৰ পৰা নেদেখি টমে ভাবিলে জুলিয়া ক'ত গ'ল আৰু সেই বুলি বিচৰা আৰম্ভ কৰিলে আৰু দেখিলে যে জুলিয়া পানীৰ মাজত চট বটাবলৈ ধৰিছে। আৰু তেতিয়াই টমে সোনকালে নাওখন জুলিয়াৰ ফালে লৈ যাব দিলে সৰু পুত্ৰ বেনক। আৰু টমে পানীত জঁপিয়াই দিলে ৱাইফ জুলিয়াক বচাবৰ কাৰণে। কিবা কৰি প্ৰাণ ৰক্ষা কৰিলে আৰু যেনি তেনি জুলিয়াক নাও লৈ আনিবলৈ সক্ষম হয়। আৰু পৰিয়ালৰ আটাইকেইজনৰ লগত বহি জুলিয়াই নিজক সাহস দিয়ে আৰু ভাবে চাগে পানীৰ ঢৌ বেছি থকাই তেনেকুৱা অনুভৱ কৰিছে। আৰু ৰাতি সকলোৱে মিলি বেনৰ বাৰ্থডে নাওতে উদযাপন কৰে। আৰু তেতিয়াই সেইখিনি সময়তে কেচিৰ বয়ফ্ৰেণ্ডে ফোন কৰাই কেচিয়ে লেপটপটো লৈ অলপ আঁতৰি আহে আৰু বাহিৰৰ ফালে বহি লেপটপটো হাতত লৈ ভিডিঅ' কল কৰি বয়ফ্ৰেণ্ডৰ লগত কথা পাতে। আৰু কথা পাতি থাকোঁতে কেচিৰ বয়ফ্ৰেণ্ডে ভিডিঅ' কলিঙত দেখায় আৰু কয় যে বতৰটো একদম বেয়া, ধুমুহা অহাৰ দৰে হৈছে। তেতিয়া ভিডিঅ' কলিঙৰ নেটৱৰ্কটো বিচ্ছিন্ন হৈ যায়। তেতিয়া জুলিয়াৰ হাজবেণ্ড টমে কয় সিহঁত সাগৰৰ মাজত থকাই চাগে নেটৱৰ্কৰ প্ৰব্লেম হৈ আছে। এইখিনিতে দেখা গ'ল যে তেতিয়াই বাহিৰৰ পৰা এটা প্ৰকাণ্ড শব্দ শুনা যেন পালে আৰু গোটেই কেইজনে বাহিৰৰ ফালে চাব গ'ল আৰু দেখিলে যে তিমি মাছবোৰ নাওখনৰ চাৰিওফালে ঘূৰি আছে। আৰু তেতিয়া টমে কয় তিমি মাছবোৰ পৃথিৱীৰ মেগনেটিক ফিল্ডবোৰ ফ্ল' কৰে আৰু যেতিয়া ধুমুহা বতাহ আহে তিমি মাছবোৰ কনফিউজ হৈ যায়। আৰু অকস্মাত তেতিয়াই নাওখন জোকাৰি উঠে জোৰকৈ আৰু সেইখিনি সময়তে বেন বাগৰি পৰে। আৰু বাপেক টমৰ চিন্তা হৈ পৰে আৰু নাওখন কিবা হ'ব পাৰে বুলি পানীত জঁপিয়াই তলৰ ফালে নাওখনৰ ইঞ্জিনবোৰ চেক কৰিব যায়। আৰু অলপ পিছত টম পানীৰ পৰা নাওৰ ওপৰলৈ আহে আৰু হাতত অলপ কাট খাই যোৱা দেখি জুলিয়াই ঘাওডোখৰ চিলাব ধৰে। তেতিয়া টমে কয় টমে তলত নাওখন চেক কৰি থকা সময়ত পিছফালে কিবা এটা ডাঙৰ বস্তু ঘূৰি থকা যেন পাইছিল আৰু অকস্মাত ঘূৰি দিয়াত নাওৰ পাংখাখনৰ ব্লেডখনত হাতখন লাগি কাটি যায় আৰু কয় যে যি বস্তু আছিল সেই বহুত ডাঙৰ কিবা হয়। আৰু নাওখনৰ বহুত ক্ষতি হোৱা দেখি টমে সহায় বিচাৰে, ফোন কৰিব ধৰে। জুলিয়াও বাৰে ৰেডিঅ' কলিঙৰ দ্বাৰা বাৰে চেষ্টা কৰি থাকে আৰু কেচিও নাওৰ ওপৰত গৈ ছিগনেল বিচাৰে, কিন্তু একো লাভ নহয়। কেচিয়ে তলত নাওৰ ভিতৰৰ ফালে যাওঁতে এটা অদ্ভুত বস্তু দেখা পোৱা যেন পায় আৰু চিঞৰি দিয়ে। আচলতে সেইটো বেলেগ কোনো নহয়, বেনহে হয়। মাস্ক এখন পিন্ধি ধেমালি কৰি আছিলে বায়েক কেচিৰ লগত আৰু তাৰে খন্তেক পিছতে নাওখন একেবাৰে অচল হৈ যায় আৰু সাগৰৰ মাজত ফচি যায় সিহঁত। তেতিয়া টমে কয় আমি বেলেগ নাওৰ কাৰণে অপেক্ষা কৰিব লাগিব তাৰ পৰা ওলাবৰ কাৰণে। অকস্মাত নাওত থকা ৰেডাৰত কিবা এটা ছিগনেল আহিব ধৰে আৰু অলপ পিছতে বাহিৰত কিবা এটা ডাঙৰ শব্দ শুনা পায়। গোটেই কেইজন মানুহে বাহিৰৰ ফালে ওলাই গৈ চাই দেখা পায় যে ডাঙৰ উল্কা পিণ্ড পৰিব ধৰে সাগৰৰ মাজত। আৰু তেতিয়া আমি দেখা পাওঁ যে
তাড়াতাড়ি টমে নাওখন ষ্টাৰ্টেড দিব বহুত চেষ্টা কৰে আৰু বহুত চেষ্টাৰ পিছত ইঞ্জিনটো ষ্টাৰ্টেড হয়। ঠিক সেইটো টাইমতে এটা উল্কাপিণ্ড নাওখনৰ একেবাৰে ওচৰত পৰে আৰু ভয়তে আটাইকেইজনে সাৱটি ধৰে আৰু অলপ পিছত বুজিব পাৰে যে সেইবোৰ উল্কাপিণ্ড নহয়, আচলতে সেইবোৰ ছেটেলাইটহে হয়। আৰু তেতিয়া বেনে দেখা পায় যে নাওখনৰ পৰা বহুত ধোঁৱা ওলাই আছে আৰু তাৰ পিছতে টমে চেক কৰি গম পায় যে ইঞ্জিন একেবাৰে বেয়া হৈ গৈছে আৰু তেতিয়া বহুত জোৰে বতাহ দিব ধৰে আৰু গোটেইবোৰ নাওখনৰ ভিতৰৰ ভাগলৈ সোমাই যায়। কিন্তু সিহঁতে লক্ষ্য নকৰে নাওত থকা কম্পাছটো জোৰকে ঘূৰিব ধৰিছে। আৰু এইখিনিতে দেখা পোৱা গ'ল যে ঠিক তেনেকুৱাতে নাওখন জোৰকে পানীৰ ঢৌত লৰচৰ কৰিব ধৰে আৰু বেনে জোৰকৈ বাগৰি পৰে আৰু বহুত দুখ পায়। কিবা কৈ টমে বাহিৰত গৈ লাইফ জেকেটবোৰ লৈ আহে আৰু ঠিক তেতিয়াই নাওখনৰ কাৰেণ্টবোৰ কাট খাই যোৱাত টমে দৌৰাদৌৰিকৈ গৈ বেটাৰী পাৱাৰৰ ছুইচবোৰ অন কৰি দিয়ে আৰু তেতিয়াহে নাওত আৰু লাইটবোৰ জ্বলি উঠে। আৰু তেতিয়াই বেনে লক্ষ্য কৰে যে মাক জুলিয়াৰ নাকৰ পৰা তেজ ওলাব ধৰে আৰু জুলিয়াৰ মূৰটো ঘূৰাব ধৰে আৰু কেছিয়েও বমি কৰিব ধৰে। এইফালে টমে ছিগনেল দিব চেষ্টা কৰে যাতে কোনোবাই যদি দেখা পায় হেল্প কৰে। ঠিক তেনেকুৱাতে চাৰিওফালে অন্ধকাৰ হৈ যায় আৰু পিছদিনাখন পৰিবাৰটোৱে ৰাতিপুৱা চক খাই উঠি দেখা পায় সিহঁতৰ ধুমুহাৰ পৰা কিবাকৈ প্ৰাণ ৰক্ষা পৰিল, যদিও নাওখন একেবাৰে এটা ছাইডত ধ্বংস হৈ পৰিছে। আৰু সিহঁত বাহিৰৰ ফালে ওলাই গৈ দেখা পায় এটা অদ্ভুত দৃশ্য। সাগৰৰ পানীবোৰ নোহোৱা হৈ গৈছে, অকল মৰুভূমি সদৃশ হৈ গৈছে। মাজত নাওখন মাটিৰ ওপৰত আৰু গোটেই কেইটাই এইটো অদ্ভুত দৃশ্য দেখা পাই অবাক হৈ যায় আৰু তেওঁলোক তাতেই থমকি ৰয়। আৰু অলপ পিছত কেছিয়ে চেষ্টা কৰে ফোনৰ নেটৱৰ্কৰ কাৰণে, কিন্তু তাত কোনো ধৰণৰ ফোনৰ নেটৱৰ্ক নাপায় আৰু বেনে দুটা কেঁকুৰা আনি খেলিব ধৰে। টমে কম্পাছটো চেক কৰিব ধৰে, কিন্তু কম্পাছটো ওলটা হৈ থাকে। এনেকুৱা কম্পাছ ওলটা হোৱা কথাটো একেবাৰে আচৰিত নহয়নে? এনেকুৱা ঘটনা ঘটিছিল 7 লাখ বছৰ আগতহে। আৰু এইফালে বেনে কেইটামান বেলুন ৰছীৰে বান্ধি থয় বতাহত উৰি থকাকৈ, যাতে কোনোবাই দেখি দূৰৰ পৰা সিহঁতক বচাব কাৰণে আহে। তেতিয়া টমে ৰেডিঅ' কলিং চেষ্টা কৰি থাকোঁতে এজন মানুহৰ লগত কানেকশ্যন লাগি যায়। মানুহজনৰ নাম উইলিয়াম হয়। তেখেত এখন ছাবমাৰিনৰ কেপ্টেইন হয়। তেওঁ ফেমিলিটোক কয় যে যিমান জলদি পাৰে ওখ জেগালৈ যাব দিয়ে, কয় যে পানী এইবাৰ ৰিটাৰ্ণ আহিলে ভয়ানক ৰূপত আহিব। উইলিয়ামে কয় যে তেওঁৰ লগৰজন ঢুকাইছে আৰু ছাবমাৰিনখনত বহিব পৰাকৈ মাত্ৰ 3জন মানুহৰহে জেগা আছে। তেতিয়া জুলিয়া আৰু টমে কয়, প্লিজ আমাৰ বাচ্চাকেইটাক বচাই লোৱা। আৰু তেতিয়া কেপ্টেইন উইলিয়ামে তেওঁৰ লোকেশ্যনটো দিয়ে। টমে কেলকুলেট কৰি গম পায় যে তালৈ যোৱাতে অলমষ্ট 2-3 দিন লাগিব। আৰু টমে কয়, আজি নিশাটো ইয়াতে আৰাম কৰি লোৱা আৰু কালি ৰাতিপুৱাৰ ভাগতে আমি ইয়াৰ পৰা ওলাই যাম। আৰু পিছদিনাখন ৰাতিপুৱা ভাগত সকলোৱে বস্তুবোৰ পেকিং কৰিব ধৰে আৰু টমে দেখা পায় অলপ দূৰ ফালে যেন কিবা এটা বস্তু আহি আছে। আচলতে সেইজন এজন লেঙেৰা মানুহ হয়। হাতত এডাল হাৰপুন থাকে আৰু লগত এটা কুকুৰ দৌৰি আহি থাকে। ঠিক তেনেকুৱাতে টমে নাওখনৰ পৰা নামি সেই মানুহজনৰ ওচৰলৈ যায় আৰু সেই মানুহজনক পানীৰ বটল এটা দিয়ে আৰু সেই মানুহজনে টমক কিবা বেলেগ এটা ভাষাত কিবা ক'ব ধৰে আৰু পানীৰ বটলৰ পৰা পানীখিনি খাই টমৰ মুখত বটলেৰে মাৰি মুখত গুৰিয়াব ধৰে। ঠিক তেনেকুৱাতে জুলিয়াই টমক বচাব কাৰণে যায়, কিন্তু তেতিয়ালৈ বহুত দেৰি হৈ পৰে। সেই বদমাছ মানুহজনৰ লগত থকা হাৰপুনডালেৰে টমৰ পেটত সোমাই দিয়ে আৰু টমৰ ডিঙিটো আগৰ ফালে চোকা হাৰপুনডালেৰে কাটি দিয়ে। জুলিয়াই টমক বচাব নোৱাৰি বেন আৰু কেছিৰ ওচৰলৈ দৌৰিব ধৰে আৰু তেতিয়া সেই বদমাছ মানুহজনে জুলিয়াৰ গালৈ সেই হাৰপুনডাল দলিয়াই দিয়ে আৰু সেই হাৰপুনডাল জুলিয়াৰ গাত পৰি জুলিয়াৰ হাতত বহু বেছি দুখ পায়। যদিও জুলিয়াই বহু সহ্য কৰি নাওখনলৈ গৈ তাৰ পিছত কেছি আৰু বেনক লুকাবলৈ কয় আৰু নাওৰ দৰ্জাখন বন্ধ কৰি দিয়ে। কেছি আৰু বেনে চফাৰ তলত থকা বক্সটোত সোমাই যায় আৰু জুলিয়াই সিহঁতৰ হাতত এটা ফ্লাৰ গান দিয়ে আৰু নিজে এখন চাকু হাতত লৈ বাথৰুমত গৈ লুকাই যায়।
বদমাছ মানুহজনে বহুত চেষ্টা কৰি নাৱৰ দৰ্জাখন ভাঙি ভিতৰত প্ৰৱেশ কৰে আৰু প্ৰথমতে মানুহজনে কিবা খোৱা বস্তু বিচাৰি খাই লয়। তাৰ পিছত চাৰিওফালে মানুহ বিচাৰি বাথৰুমৰ ফালে যায়। এতিয়া জুলিয়াই বুদ্ধি লগাই গাঁতটোৰ পৰা নামিব লওঁতে মানুহজনৰ লগত থকা কুকুৰটোই জুলিয়াক দেখা পাই যায় আৰু জোৰ জোৰকৈ ভুকিব ধৰে আৰু জুলিয়াৰ গালৈ জঁপিয়াই দিয়ে। কিন্তু জুলিয়াই ভয় নকৰি হাতত থকা চাকু বেতেৰে কুকুৰটোক মাৰি পেলায় আৰু ঠিক তেনেকুৱাতে ভিতৰৰ পৰা মানুহজনে কুকুৰটোৰ চিঞৰৰ শব্দ শুনি বাহিৰলৈ আহি দেখা পায় যে কুকুৰটো মৰি আছে আৰু তেতিয়া খঙত মানুহজনে জুইৰ দৰে জ্বলি উঠিছে। আৰু এইখিনিতে দেখা যায় যে জুলিয়াই মনে মনে নাওখনৰ আগৰ ফালেৰে নাওৰ ওপৰত উঠে আৰু ভগা খিৰিকীখনেৰে ভিতৰত যাব চেষ্টা কৰে। কিন্তু জুলিয়াই ভিতৰত সোমোৱাৰ আগতে বদমাছ মানুহজনে ভিতৰত ৰখি থাকে আৰু বদমাছ মানুহজনে জুলিয়াক দেখা পাই তাইক মুখত খুচিয়াই আৰু তেতিয়া জুলিয়া মাটিত বাগৰি পৰে আৰু তাৰ পিছত জুলিয়াৰ ডিঙি চেপি ধৰে। ঠিক তেনেকুৱাতে কেচি আৰু বেনে এই সকলোবোৰ বক্সটোৰ ফাঁকেৰে দেখা পায়। কেচিয়ে তাইৰ হাতত থকা ফ্লাৰ গানটো বদমাছ মানুহজনলৈ চলাই দিয়ে আৰু মানুহজনৰ গাত জুই জ্বলি উঠে আৰু নাওখন চাৰিওফালে জ্বলি উঠে। সেই সুযোগতে কেচি আৰু বেন মাক জুলিয়াৰ লগত তাৰ পৰা পলাব লয়। জুলিয়াই পলোৱা আগতে বদমাছ মানুহজনৰ মুখত 2-3 গুৰ মান মাৰি নাওত থকা মেপখন আৰু বেগ কেইটা লৈ তাৰ পৰা ওলাই আহে। এইফালে বেন আৰু কেচিয়ে দেউতাকৰ ওচৰত বহি কান্দিব ধৰে আৰু জুলিয়াই সিহঁতৰ লগত বহি তিনিওজনে কান্দিব ধৰে আৰু শেষবাৰৰ বাবে বিদায় ল'ব খোজে সেই জাগাটোৰ পৰা। সেইটো সময়তে জ্বলি থকা নাওখনৰ পৰা সেই বদমাছ মানুহজন ওলাই আহে। তাকে দেখি জুলিয়া, বেন আৰু কেচিৰ তাৰ পৰা পলাব ধৰে আৰু অলপ পিছতে নাওখন ব্লাষ্ট হৈ যায়। মাক জুলিয়া, বেন আৰু কেচি অলপ দূৰ গৈ এটা নিজৰাৰ পাৰ পায়। তাতে সিহঁতে কিছু সময় জিৰাব ধৰে আৰু তেতিয়া কেচিয়ে ভাবে যে সেই বদমাছ পাগল মানুহজন বেলুন কেইটা দেখি সিহঁতৰ ফালে আহিছিল। সেইটো কথা বেনে শুনা পাই নিজকে অপৰাধী বুলি ভাবি দুখী হৈ পৰে আৰু তেতিয়া জুলিয়াই বেনক বুজাব ধৰে যে বেনৰ তাত কোনো ধৰণৰ ভুল নাই আৰু কয় যে তাৰ পৰা অতি সোনকালে যাব লাগিব। ঠিক তেনেকুৱাতে জুলিয়াই নটিচ কৰে যে সেই বদমাছ মানুহজন সিহঁতৰ ওচৰ পাওঁ পাওঁ হয় আৰু সিহঁত তিনিওজন দৌৰিব ধৰে আৰু দৌৰোতে বালিৰ টিলা এটাৰ তলত চুচৰি পৰে আৰু অলপ দূৰ গৈ এখন ক্ৰেছ এৰোপ্লেন পৰি থকা দেখি ৰাতিটো তাতে থাকিব লয় আৰু তাতে বহি মাক জুলিয়াই বেনৰ জেকেটৰ পকেটখনত ফটো এখন পায়, গোটেই ফেমিলিটোৱে একেলগে উঠা। আৰু তেতিয়া মাক জুলিয়াৰ আবেগিক হৈ পৰে আৰু ৰাতি কেচিয়ে বাহিৰত ওলাই যাওঁতে পিছফালৰ পৰা সেই বদমাছ মানুহজনে কেচিক মাৰিব আহে আৰু তেনেকুৱাতে জুলিয়াই পিছফালৰ পৰা আহি চাকুৰে মানুহজনৰ পেটত সোমাই দিয়ে আৰু বাৰে বাৰে খঙত খপিয়াব ধৰে। কেচিয়ে মাকক ঠাণ্ডা কৰিবৰ কাৰণে সাবতি ধৰে। এইখিনিতে পিছদিনা ৰাতিপুৱা সিহঁত তাৰ পৰা যাব ওলোৱাতে দেখা পায় মৰা লাছটোক কোনোবাই বেয়াকৈ খাই পেলাইছে। সিহঁতে ভাবে তাতে সিহঁতৰ বাহিৰেও কিবা বেলেগ জীৱ আছে। সিহঁত আগলৈ যাব ধৰে আৰু দেখা পায় যে মানুহজনৰ মুখৰ পৰা কেঁকুৰা দুটামান ওলাই আহিছে আৰু গৈ গৈ জুলিয়া আৰু কেচিয়ে মেপখন চাব ধৰোতে বেনে মনে মনে গৈ পুখুৰী এটাত পানী খাব ধৰে। মাক জুলিয়াই তেতিয়া তাৰ পৰা বেনক আজৰি আনি গালি দিব ধৰে আৰু কয় যে জৰে তৰে পৰা পানী খালে বেমাৰত পৰিব পাৰে আৰু গৈ গৈ বেন একেবাৰে অসুস্থ হৈ পৰে আৰু তেনেকুৱাতে মাক জুলিয়াই বেনক এটা ইনজেকশ্যন দিয়ে আৰু ৰাতি সেই সাজি লোৱা ৰুমটোতে থাকিব লয়। ৰাতিপুৱা জুলিয়াই কিবা এটা ডাঙৰ শব্দ শুনা যেন পায়। বাহিৰত গৈ চাই যে ডাঙৰ ডাঙৰ কেঁকুৰাৰ জাক এটা সিহঁতৰ ফালে আহি আছে। তাৰাতাৰি জুলিয়াই বেন আৰু কেচিক লগত লৈ তাৰ পৰা পলাব ধৰে আৰু সিহঁতে এখন জাহাজত গৈ পায় আৰু তাত 3জন মানুহ থাকে। সিহঁতৰ এজনে যদিও জুলিয়া, বেন আৰু কেচিক কণ্টেইনাৰটোৰ ভিতৰত আহিব দিয়ে, কিন্তু বাকী দুজনে নিদিয়ে আৰু কণ্টেইনাৰটো লক কৰি দিয়ে আৰু তেতিয়া কেঁকুৰাবোৰ ওচৰ আহি পায় আৰু উপায় নাপায় জুলিয়াই বেন আৰু কেচিক কণ্টেইনাৰৰ ওপৰত উঠাই দি নিজে উঠিব লওঁতে কেঁকুৰা এটাই জুলিয়াৰ ভৰিত চেপি ধৰে আৰু জুলিয়াই বহুত বেয়াকে দুখ পায় আৰু তলৰ ফালেৰে কণ্টেইনাৰটোৰ গাত এটাৰে কেঁকুৰাবোৰ সোমাই যোৱা দেখা পায় মানুহ 3জনে কেঁকুৰাবোৰ মাৰিবৰ কাৰণে গুলিয়াব ধৰে, কিন্তু অৱশেষত ব্যৰ্থ হৈ পৰে আৰু কেঁকুৰাবোৰে মানুহ 3জনক মাৰি পেলায় আৰু তেতিয়া জুলিয়াই ভৰিৰ ঘাওডোখৰ বান্ধিব ধৰোতে বেহুচ হৈ পৰে আৰু অলপ দেৰিকৈ যেতিয়া জুলিয়াৰ হোচ আহে তেতিয়া দেখা পায় যে চাৰিওফালে বালিৰ ধুমুহা। জুলিয়াই ওচৰত বেন আৰু কেচিক নেদেখি জোৰ জোৰকে চিঞৰিব ধৰিলে। কেচিয়ে মাকৰ ফালে দৌৰি আহি কয় যে বেন আৰু তাই সহায় বিচাৰিব গৈছিল, কিন্তু কাকো নাপালে আৰু তেতিয়া জুলিয়াই মেপখন বিচাৰি নোপোৱাত উইলিয়ামক ৰেডিঅ' কলিং কৰে
আৰু উইলিয়ামে কয় তেওঁ বহুত আঘাত পাইছে আৰু কয় সিহঁতৰ হাতত আৰু মাত্ৰ কিছু ঘণ্টা আছে, গতিকে সোনকালে ছাবমাৰিনখনলৈ আহিব দিয়ে। উইলিয়ামে ছিগনেল দিবৰ কাৰণে আকাশৰ ফালে এয়াৰ ফ্লেয়াৰ এটা মাৰি পঠিয়ায়। আৰু ঠিক তেনেকুৱাতে যেতিয়া তিনিজনে সেইফালে যাব ধৰে, তেতিয়া পাহাৰখন পাৰ কৰিব লওঁতে পাহাৰখনৰ কিছুমান পাথৰ বাগৰি আহিব ধৰে। আৰু ঠিক তেনেকুৱাতে জুলিয়াই বেন আৰু কেচিক সেই ৰাস্তাটোৰ পৰা ঠেলি দিয়ে আৰু মাজত পাথৰবোৰ পৰি ৰাস্তাটো ব্লক হৈ পৰে। যেতিয়া জুলিয়াই সিহঁতক কয় যে তাৰ পৰা ছাবমাৰিনখনলৈ যাব সিহঁতৰ হাতত টাইম নাই, গতিকে মাক জুলিয়াই কয় বেন আৰু কেচিক অকলে যাবলৈ, কিন্তু বেন আৰু কেচিয়ে মাক জুলিয়াক এৰি যাব নোখোজে। আৰু জুলিয়াই তাৰ পৰা যাব কয় আৰু প্ৰমিছ কৰে যে এদিন আকৌ লগ পাব বুলি। উপায় নাপায় কেচিয়ে বেনক লৈ তাৰ পৰা যাব ধৰে। কেচি আৰু বেনে ছাবমাৰিনখনৰ ওচৰ পাই গৈ দেখা পায় যে উইলিয়াম তেজেৰে লুতুৰ পুতুৰ হৈ আছে। উইলিয়ামে কয় যে মোৰ সময় ইয়াতে সমাপ্ত, তোমালোকে আৰু এজন মানুহ ইয়াতে বহাব পাৰিবা। তেনেকুৱাতে কেচিয়ে মাকক আনিব দৌৰি যায়। আৰু এইফালে দেখা যায় যে জুলিয়াৰ ফালে বহুত ডাঙৰ ডাঙৰ কেঁকুৰাবোৰ আহি থকা দেখি জুলিয়াই পিষ্টলটোৰে কেঁকুৰাবোৰ মাৰিব চেষ্টা কৰে, কিন্তু কেঁকুৰা বহুত থকা বাবে জুলিয়াই ভাবি লয় যে তাই চাগে আৰু বাচিব নোৱাৰে। আৰু তেতিয়া কেচিয়ে গৈ পাই মাক জুলিয়াক সেই গাঁতটোৰ পৰা ওপৰলৈ লৈ আহে আৰু দুয়োজনে ছাবমাৰিনখনৰ ওচৰলৈ দৌৰিব ধৰে। কিবা কৈ দুয়োজনে ছাবমাৰিনখনৰ ওচৰ পায় আৰু ছাবমাৰিনখনৰ ওপৰ ফালে উঠে। বেন আৰু কেচিয়ে ভিতৰলৈ নোযোৱালৈকে জুলিয়াই কেঁকুৰাবোৰক গুলিয়াব চেষ্টা কৰে আৰু অৱশেষত পিষ্টলৰ গুলিবোৰ চেচ হোৱাত জুলিয়াই কিবাকৈ ছাবমাৰিনখনৰ ভিতৰত সোমাই গৈ ছাবমাৰিনখনৰ লকটো মাৰিব ধৰে। আৰু এইফালে কেঁকুৰাবোৰে সেইখন ভাঙিব চেষ্টা কৰি থকা সময়তে সাগৰৰ পানীবোৰ আকৌ উভতি আহে। পানীৰ প্ৰেছাৰত ছাবমাৰিনখন ইফালে সিফালে যাব ধৰে আৰু সিহঁত তিনিওজনৰ মূৰ ঘূৰাই অচেতন হৈ পৰে। বহুত সময়ৰ পিছত জুলিয়াৰ যেতিয়া হোচ আহে আৰু যেতিয়া দেখা পায় যে সিহঁত তিনিওজন জীয়াই আছে আৰু তিনিওজনে ছাবমাৰিনখনৰ পৰা বাহিৰত ওলাই গৈ দেখা পায় যে সিহঁত এখন ধ্বংস হৈ যোৱা সাগৰৰ মাছ গৈ পাইছে আৰু ইয়াৰ পৰাই সিহঁতৰ জীয়াই থকা আৰু নতুন জীৱনৰ অধ্যায় আৰম্ভ হয়। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু বেল আইকনটো বজাই দিব যাতে নতুন নতুন ভিডিঅ' আপোনালোকে পাই থাকে।